এই বন্ধুসকল, আজি আকৌ একটা নতুন ব্লগ লৈ আহিছোঁ। মই গৈ আছোঁ উকিয়াম, আমাৰ MG কলেজৰ পৰা এক্সকাৰ্ছনত গৈ আছোঁ। তো ভিডিঅ'টো ব্লগ আৰম্ভ কৰোঁ। তো বন্ধুসকল, এতিয়া উঠিলোঁ আমাৰ বাছত আৰু বাছ লাহে লাহে গৈ আছে একদম গোৱালপাৰা হৈ মানে গুৱাহাটীৰ পিনে লাহে লাহে গৈ আছে। আৰু বাছত একদম তামাম ডেন্স চলি আছে, মানে কি ক'ম, মানে একদম ঝাকাছ। তো ডেন্সবিলাক চাওক, বাছত কি ডেন্স চলি আছে, একদম ঝাকাছ। এতিয়া ডেন্স কৰি কৰি তোৰ পেচাব লাগি গৈছে। এতিয়া চাওক, পুৰা পেচাব কৰি আছে একদম ফিল্ডত, নাৰাবাৰী পেচাব কৰি আছে। তো এতিয়া পেচাব কৰা হ'ল চবৰে, এতিয়া গৈ আছোঁ পুৰা এক্সকাৰ্ছনত। কি হাল্লা চিল্লা ভাই, কি যে কম, অ' মাই গড। পুৰা গাড়ীৰ ভিতৰত ডিজে, বাবাৰ দৰবাৰ সব লাগাই আছে একদম। ছাডেনলি বহুত সময় পিছত পালোঁ উকিয়াম। তো ফাইনেলি চাওক, আমি আহি গ'লোঁ উকিয়াম। আৰু উকিয়ামত চাওক কেনেকা কি পাথৰ, পানী আৰু আছে বহুত কিবা কিবি। মই জাষ্ট এতিয়া আহিলোঁ অলপ শ্বুট কৰাৰ কাৰণে, আৰু পাই গ'লোঁ আমাৰ এই উকিয়াম। আৰু মানুহে পিকনিক খাব আহিছে, তাতে ডেন্স কৰি আছে পুৰা পুৰা ডিজে লাগাই। আৰে চাওক না গাইজ, ফ্ৰেণ্ডসকল চাওক ডেন্স। তো চাইকেল নহয়, টিলিঙা বহুত চালে, হীৰাদৈ বহুত চালে। এতিয়া পূৰা নেক্সটত এতিয়া ডাইৰেক্ট যাম, আৰু দেৰি নকৰোঁ, নাওত উঠবা লাগিব, তাতে নাও আছে এইবিলাক। চ' এতিয়া নাওত উঠো বলক। মাই গড, কিমান ধুনীয়া চাওক, একদম ঝৰ্ণাৰ পানী, ভাল লাগি আছে বহুত। আৰু এইফালে দাদাক দেখুৱালোঁ, দাদা দাদা অলপ পোষ্ট মাৰি দিয়ক, অ' দাদা অলপ পোষ্ট, থেংক ইউ দাদা। তো এয়াই চাওক উকিয়াম। তো বহুত ঘূৰি ফুৰিলোঁ এই জেগাখন বহুতো ভাল লাগে। এই জেগাখন মানে পিকনিকৰ কাৰণে বহুত ভাল ঠাই, যদি আপুনি আহিব বিচাৰে আহিব পাৰে। ইয়াৰ উপৰিও বহুত জেগা আছে, তো সেইবিলাকতো যাব পাৰে। তো গতিকে আজিৰ কাৰণে এইখিনি, ধন্যবাদ।